हेलो गाइस नमस्कार আপোনালোক সকলকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছো আজি বহুত দিনৰ মূৰত ভিডিও এটা আৰম্ভ কৰি দিলো মই গৈ আছো মই এইচএসএলসি এক্সাম দি স্কুলখনলৈকে তো বলক ভিউটো খুব ধুনিয়া পুৰা গ্ৰীনি আৰু সৰু দলংখন দেখিছেনে ইমান কিউট বান্ধৱীৰ ঘৰত আছিল তাই মোক জুচ খাবলৈ দিলে তাইক ৰখি আছো তাইৰ লগত একেলগে যাম আৰু আমি গুটিকেইজনী উলালো আৰু ইয়া দেখিছেনে হিহতে নাচিব পুৰা হাজি কাছি আহিছে মই পঢ়া মানে মই যেতিয়া স্কুলত পঢ়ি আছিলো তেতিয়া মই নাচিছিলো তো এইখিনি কথা মোৰ মনত পৰি গল আৰু ইয়া স্কুল আহি পালো মোৰ হৈছে এজনী বান্ধৱী অৰ্থাৎ মোৰ বেষ্ট ফ্ৰেণ্ড তাই মই ক্লাস 6 ৰ পৰা এতিয়ালৈকে আছো স্কুলত আহি ছাৰ মেমহঁতক লগ কৰিলো ছাৰ মেমহঁতক খুব ভাল লাগিছে আমি হয় আৰু ইয়া দেখিছেনে ভাইটিটো পুৰা হি নিজৰ লগত মগ্ন তাৰ পিছত আমি ইয়া ছাৰহঁতে চাহ খাব দিলে বা চাহ নেখালো তাৰ পিছত আমি ইয়া বুট খাই ধুনিয়াকে উলালো আৰু ইয়া ইহতক লগ পাই গলো আমি একেলগে পঢ়িছিলো আৰু ইহতে পুৰা আইসক্ৰীম পাৰ্টি কৰি আছে স্কুলৰ ধুনিয়াকে ক্লিপ এটা থৈ দিলো মেমৰি হিচাপে ভিডিওত তো আজিলে আহিছো বাই বাই যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব